জুবিন গাৰ্গৰ হুবহু হামিং শুনা গ'ল এজন মুছলিম ল'ৰাৰ কণ্ঠত। এই ভিডিঅ'টো ছচিয়েল মিডিয়াত বতাহৰ গতিত ভাইৰেল হৈ পৰিছে। এইটো কেৱল এটা হামিং নহয়, এইটো এটা অনুভৱ, এটা সংযোগ, এটা হৃদয়ৰ মাত। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক ভাল পালে আজিৰ এই ভিডিঅ'টো লক্ষ লক্ষ মানুহে শ্বেয়াৰ কৰক, যাতে প্ৰতিগৰাকী ব্যক্তিৰ মাজত জুবিন গাৰ্গৰ পুৰণা স্মৃতি জাগ্ৰত হয়। অসমৰ সন্মান, অসমৰ প্ৰতীক আৰু অসমৰ গৌৰৱ জুবিন গাৰ্গৰ কণ্ঠ নতুনকৈ জাগ্ৰত কৰিলে এইজন মুছলিম ল'ৰা। মই নুৰ, আপুনি চাই আছে অসম বাতৰি।